পৰীক্ষা বিভাগৰ সচিব শ্ৰদ্ধাৰ পংকজ শইকীয়াদেৱ আৰু আমাৰ শৈক্ষিক বিভাগৰ এই সত্ৰীয়া গৱেষণা চৰ্চা গৱেষণা পৰিষদৰ শৈক্ষিক বিভাগৰ যিজন বিশিষ্ট ব্যক্তি শ্ৰদ্ধাৰ ভূমিকান্ত বৰুৱা বৰবায়ন আৰু ৰঞ্জন ৰাধে, ধেমাজি জিলাৰ সন্মানীয় সাংস্কৃতিক বিষয়া শতাব্দী বৰা ডাঙৰীয়ানী আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলৰ লগতে আজিৰ এই অনুষ্ঠানটোত উপস্থিত থকা সদৌতি আপোনালোক সুদীবৃন্দলৈ মই পোনপ্ৰথমে সেৱা জনাইছোঁ। মই এতিয়া যি কথা ক'ম বুলি ভাবি আছিলোঁ, ডক্টৰ মুকুল বৰাৰ লগত কথা শুনাৰ পিছত মোৰ ঘপককৈ মোৰ মনটো সলনি হৈ গ'ল। আমি বিভিন্ন জেগাত বা বিভিন্ন ঠাইত মাজে মাজে পঢ়া শুনা কৰিবলৈ পাওঁ যে আমাৰ গুৰুজনাৰ যি সৃষ্টি, আমাৰ অসমৰ সত্ৰীয়া যি সংস্কৃতি, সত্ৰৰ যি চৰ্চা, সেই সকলোতে বিজ্ঞানসন্মত সকলো বিষয় জড়িত হৈ আছে বুলি মাজে মাজে আমি শুনিবলৈ পাওঁ। কেতিয়াবা কেতিয়াবা বাতৰি কাকতত লিখাও দুই এটা পঢ়িবলৈ পাওঁ। কিন্তু সংগঠিত ৰূপত মই এখন কিতাপ সম্পাদিত ৰূপত গোটেই কথাখিনি বিশ্লেষণ কৰি উল্লেখ কৰা বোধহয় অসমীয়া ভাষাত তেনেকুৱা কিতাপ আমি মোৰ দৃষ্টিত যেনেকৈ পৰা নাই, ক'ৰবাত থাকিব পাৰে, কিন্তু এখন বিস্তৃত ৰূপত এখন গ্ৰন্থ আমি এতিয়ালৈকে পোৱা নাই। আমাৰ যিহেতু আজি আমি এই সভা আমি শ্ৰদ্ধা ডক্টৰ মুকুল বৰাদেৱক লগ পালোঁ। তেখেতৰ ঘৰত যোৰহাটতে, মানে মোৰ ঘৰৰ ওচৰা ওচৰি একেবাৰে যোৰহাটত। তেখেতৰ কথাখিনিয়ে মনৰ ভিতৰত এটা নতুন খোৰাক জোকালে। আৰু আমি যিহেতু সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ, আমি সত্ৰীয়া সংস্কৃতি চৰ্চাই নহয়, ইয়াৰ ওপৰত আমি গৱেষণা কৰাৰো দায়িত্ব লৈছোঁ। যদি ইচ্ছুক যিকোনো অসমীয়া বা অন্যান্য যিকোনো ব্যক্তিয়ে এই সত্ৰীয়া সংস্কৃতিৰ বিজ্ঞানসন্মত ধাৰা গৱেষণা কৰে, আমি তাক উৎসাহ যোগাম, এইটো আজি আমি ঘোষণা কৰিছোঁ। আৰু দ্বিতীয়তে মোৰ আৰু এটা কথা অনুৰোধ ডক্টৰ মুকুল বৰাদেৱলৈ, আজি তেখেতে যিখিনি ভাষণ ইয়াত ৰাখিলে, মই তেখেতৰ প্ৰতি সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ হৈ এটা অনুৰোধ জনাইছোঁ, অতি সোনকালে এই গোটেই কথাখিনি লিখিত ৰূপত এখন গ্ৰন্থৰ ৰূপত তেখেতে আমাক দিয়ক, আৰু আমি সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদে সেইখন আমি প্ৰকাশ কৰিম। মই তেখেতৰ প্ৰতি এই বিশেষ অনুৰোধ, আৰু এই কামভাগ কৰিবলৈ যাওঁতে তেখেতৰ যেনেকুৱা ধৰণৰ সহায় সহযোগ, কেনেকুৱা ধৰণৰ আমাৰ পৰা বিচাৰে, আমি তেখেতক সহযোগ কৰিবলৈ আমি কথা দিম। গতিকে মই তেখেতে সোনকালে যামগৈ বুলি কোৱাৰ কাৰণে আগতীয়াকৈ এই কথাটো মই তেখেতৰ প্ৰতি অনুৰোধ জনাই তেখেতে ঘোষণা কৰিছোঁ। আৰু ইয়াৰ পিছত আমাৰ সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ বিষয়ে আমাৰ সন্মানীয় সভাপতি মহোদয়ে আপোনালোকক জনালে পতাকা তোলকৰ্তে। বিশেষ আমি নকওঁ, আমি আগবাঢ়িছোঁ যে এই সত্ৰীয়া সংস্কৃতিৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি, মহান সৃষ্টি, আৰু সুদীৰ্ঘ আজি 600-700 বছৰেৰে এইখিনি ধৰি ৰখা আমাৰ অসমৰ পূজ্যপদ সন্মানীয় যিখিনি সত্ৰ আছে, সেই সত্ৰখিনি সকলোলৈকে আমি এটা কৃতজ্ঞতা জনাইছোঁ যে আমি আজিৰ তাৰিখত এইখিনি চৰ্চা কৰিবলৈ, আমি এই নতুন এটা এই পৰিষদ গঠন কৰি তাক চৰ্চা কৰিবলৈ, মুকলিভাৱে চৰ্চা কৰিবলৈ আমি আজি এটা সুবিধা পালোঁ এই সত্ৰখিনিৰ কাৰণে। গতিকে সত্ৰ মাজৰ পৰা আমি সত্ৰীয়া যি চৰ্চা আমি বাহিৰতো কৰিব বিচাৰিছোঁ, যে অকল সত্ৰৰ মাজতে সীমাবদ্ধ নাথাকি মুকলিভাৱে সকলোৱে ইয়াৰ শিক্ষা যাতে গ্ৰহণ কৰিব পাৰে। আৰু ইয়াক ইতিমধ্যে শৈক্ষিক মানে একাডেমিক কাউন্সিল হিচাপে আমি ঘোষণা কৰিছোঁ, আৰু অসমত
এনেকুৱা 2-4খন একাডেমিক কাউন্সিল আছে। গতিকে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি আমাৰ যি সাধাৰণ শিক্ষাৰ সমপৰ্যায়ৰ এটা শিক্ষা লৈ আমি উন্নীত কৰিব বিচাৰিছোঁ। অসম চৰকাৰৰ হায়াৰ ছেকেণ্ডেৰী বোৰ্ড, স্কুল বোৰ্ড আৰু এইবাৰসমূহ আমি বিশ্ববিদ্যালয়ৰ যোগাযোগ কৰিছোঁ।